আমাৰ নাৰী মানে শক্তি একদম জিন্দাবাদ আৰু আৰু কি কবা তোমাৰ নিচিনা যিবিলাক টিনেজাৰ আছে তোমাৰ নিচিনা যিবিলাকে এটা কাম কৰি আজিকালি সব ছোৱালীয়ে আগভাগ লয় হয় নে নহয় হেই হুপনা খাইতি কি হৈছে তোৰ হা কি হৈছে তোৰ দিন নাই ৰাতি নাই কেৱল মাদাৰ কৰি থাকে চলো ঘূৰি যাব কিতাপ নালা কিয় তই ইটা বা কেৱল খাওঁ নমস্কাৰ অনুভৱৰ ৰামধেনুত আপোনালোকক বহুত বহুত স্বাগতম আৰু আজি আমাৰ মাজত উপস্থিত আছে আপোনালোকে হয়তো বহুতে তাইৰ ভিডিঅ' চাইছে তাইক চিনিও পায় আৰু তাইক সবে শেখৰ খাইতি বুলি চিনি পায় কিন্তু আসল নাম হৈছে ছায়া গতিকে আজি আমাৰ মাজত আছে ছায়া নমস্কাৰ আমাৰ ইয়াত আহিলে কেনেকুৱা লাগিলে তোমাৰ বহুত ভাল লাগিছে আৰু বাক মই আগতেও লগ পাইছো আৰু আজি দুজনী অলপ কথা পাতিম আজি তাইক মানে বহুত কিবা কিবি কথা পাতিবলগীয়া আছে তাকে ভাবিলো আমি কথাও পাতিম আৰু আপোনালোকেও তাইৰ জীৱনৰ কিছুমান গুৰুত্বপূৰ্ণ কথা জানিব পাৰিব কাৰণ যেহেতু তাই শ্বুটিঙত ব্যস্ত থাকে আৰু শ্বুটিং অনলি কমেডি বেছি কৰে গতিকে সেই কমেডিত তাইক সৰু বাচ্চাৰ নিচিনা দেখি বহুত মৰম লগা দেখি কিন্তু তাইৰ জীৱনৰ কিছুমান যিবিলাক কথা মানে তাই প্ৰকাশ কৰিব নোৱাৰে সেইবোৰ প্ৰকাশ তাই আজি ইয়াতে কৰিব আৰু আমি ভাবো যে আমাৰ লগত আপোনালোকে তাৰ সমভাগী হ'ব আহকচোন অকণ কথা পাতো আচ্ছা দিয়া ছায়া আগৰ প্ৰথমটো তোমাক মই এইটো সুধিম যে তুমি আগতে ভাবিছিলানে তুমি এইটো লাইনত আহিবা বুলি এইটো লাইনত আহিম বুলিতো আগৰ পৰা সৰুৰ পৰাই মোৰ ইচ্ছা আছিলে কাৰণ সৰুৰ পৰাই মোৰ মানে অভিনয়ৰ লগত জড়িত হ'ব বহুত মন আৰু সৰুৰ পৰাই অভিনয় কৰিছো সৰুতে মই একক অভিনয় কৰিছিলো যেতিয়া আমাৰ তাতে বিহু হওক কিবা ফাংচন হওক সেনেকে ৰবীন্দ্ৰ ভৱনতো কৰিছো বা জ্যোতি চিতাবনতো সৰুতে কৰিছো এনেকে বহুত সৰুৰ পৰা মই মানে কৰি আহি আছিলো আৰু কিন্তু এনেকে যে মানে আজি এইটো ষ্টেজত আহি যাম মানে ভাবা নাছিলো আৰু সবে তোমাক বেছিভাগ শেখৰ খাইতি বুলিয়ে মাতে হয় সেই মানে অনুভূতিটো কেনেকুৱা যেতিয়া তোমাক সবে যেতিয়া সেইটো নামেৰে বেছি ছায়া নামটো সবে পাহৰিয়ে গৈছে শেখৰ খাইতি বুলি ক'লে দেখিলে কয় শেখৰ খাইতি বুলি কয় সেই অনুভূতিটো কেনেকুৱা তোমাৰ এইটো ভালে লাগে মানুহে যেতিয়া শেখৰ খাইতি মেনকা এনেকে কয় ভালে লাগে বাৰু যিহেতু মানে মোৰ চেনেলটোৰ নাম ছায়া ডেকা বুলি আছে যদিও কিন্তু মানে থাম্বনেল বিলাকত শেখৰ খাইতি দি মানে এতিয়া সকলোৱে মানে ভাবে সৰু বাচ্চাবিলাকেতো আৰু বেছি চেনেলৰ নাম এইবিলাক চাব নাজানে ন সিহঁতে ভাবে এই নাম আছলিকে শেখৰ খাইতিয়ে হয় মেনকাই হয় এনেকে ভাবি লয় গতিকে তেওঁলোকে সেনেকে মাতে আৰু সেনেকে মানে লৈছো আৰু ময়ো ভালে লাগে মানে তোমাৰ মানে এই শেখৰ খাইতি নামটো তুমি নিজে দিছানে কিবা অনুপ্ৰেৰণা পাইছিলানে মানে কি ভাবি কিনে তুমি এইটো এটা কাহিনী আছে মানে একচুৱেলি শেখৰ খাইতি বা কিবা এনেকুৱা যে নাম এটা দিম ময়ো ভাবা নাছিলো এদিন মানে যেতিয়া মই প্ৰথম মানে ইউটিউবত ভিডিঅ' তেতিয়া 3-4টা মান দিছো আৰু তাৰ পিছত যেতিয়া মই এটা ভিডিঅ' মানে মই কি কৰো ভিডিঅ'টো শ্বুট কৰি উঠি মই এডিটিং হোৱাৰ পিছতহে ভাবো যে ভিডিঅ'টোৰ নাম কি দিম থাম্বনেল কি দিম তাৰপিছত সেনেকে মই এটা ভিডিঅ' বনালো এদিন ছুটিকে বনাইছো 6 মিনিট 5 মিনিটৰ আছিল ভিডিঅ'টো বনাই কিনে তেতিয়া মই ভাবি আছো যে আজি এই ভিডিঅ'টোৰ নাম কি দিও আজি এই ভিডিঅ'টো স্পেচিয়েল কি কৰিলো মই তাৰপিছত দাদাকো ক'লো যে কি দিম মই দাদাই কৈ আছে তই এই ভিডিঅ'টোত আজি শিখৰ খাইছ শিখৰ খাই কিনে ধোঁৱা উৰাই দিছ গতিকে কি দিলে ভাল হ'ব দাদাই কৈছে শিখৰ খাইতি বুলিয়ে দি দে নেকি তাৰপিছত ময়ো ক'লো দে শিখৰ খাইতিয়ে দিওঁ সেনেকে দি দিলো থাম্বনেলতো সেইটো ভিডিঅ'ত বহুত কমেন্ট আহিলে শেখৰ খাইতি নেক্সট পাৰ্ট লাগে আকৌ নেক্সট ভিডিঅ'টোতো শেখৰ খাইতিৰ অমুক বা শেখৰ খাইতিৰ তমুক সেনেকে দি শেখৰ খাইতি মানে নামটো থাকিলে মানুহে চায় তো ভিউ আহে তো হেনে বেলেগ যদি কিবা এটা দিও অলপ মানে কম ৰেছপন্স আহে তেতিয়া মই ভাবিছো শেখৰ খাইতি নামটোত মানে কিবা এটা আছে দম এটা আছে এনে তুমি ষ্টাৰ্টিং কেতিয়াবা কৰিছিলা মানে ষ্টাৰ্টিং মই 20 নহয় 21 চন মানৰ পৰা কৰিছো ষ্টাৰ্ট কৰিছো আগতে বয়স বহুত কমেই আছিল তেতিয়া অলপ মানে জানা হৈছো আৰু ডাঙৰে বাৰু হেৰি মইতো আগতে টিকটক কৰিছিলো তাৰ পিছত টিকটকটো মানে বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ পিছত মানে মোৰ মানে ইউটিউব যে খুলিম বা ইউটিউবাৰ হ'ম বা ইউটিউব কি বস্তু এই বিষয়ে মই জানাই নাছিলো সঁচা কথা ক'ব গ'লে দাদাইহে মোক কৈছিলে মই দাদাক কৈছিলো যে মোৰতো এতিয়া টিকটকৰ এই ভিডিঅ' কেইটা কি হ'ব দাদা টিকটকটো বন্ধ হৈ গ'ল টিকটকত মোৰ বহুত কেইটামান প্ৰিয় ভিডিঅ' আছিলে মানে মোৰ নিজৰ মানে কমেডি আৰু মই নিজে ক্ৰিয়েট কৰা সেনেকুৱা কেইটামান আছিল দাদাই মানে কৈছে মোক এনেকুৱা ইউটিউব বোলা এটা এপ আছে তই তাতে আপলোড কৰি থৈ দে এইকেইটা কেতিয়াও ডিলিট হৈ নাযায় মই বোলো হয় নেকি দাদাক ক'লো কেনেকে আপলোড কৰিব লাগে সি কৈছে ময়ো বিশেষ নাজানো এনে আপলোড কৰি থৈ দিয়ে আৰু থৈ দিলো তাৰপিছতে একো চোৱা নাই কেইদিনমান পিছত মোবাইলত নটিফিকেশ্যন আহি থাকে তাৰপিছত চালো মই কৈছো দাদা মোক দেখোন বহুতে কমেন্ট দিছে আৰু ভিডিঅ' কৰিব দিছে মানুহ বিলাকেও চিনি পাইছে টিকটকৰ বিলাকে তাৰপিছত সেনেকে মানে ভিডিঅ' দি এতিয়া এইখিনি পালো এতিয়া তোমাৰ ইনষ্টাগ্ৰাম বা ফেচবুকৰ ফলোৱাৰ্ছ কিমান আছে
ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ 3.5 লাখ মানে হ'ব আৰু 345K আছে বহুতখিনিয়ে আছে ন আৰু এই ফেচবুকত মোৰ এটাত আপোনাৰ আছে 137 মান আছে আৰু এটা মোৰ এক্সট্ৰা শেখৰ সাহিত্যৰ পেজ আছে হেতুটো আছে অলপ আৰু মানে কিন্তু ইউটিউবত মানে বিশেষকে ভিডিঅ' দিয়া যায় আৰু মানে ফেচবুকটো মানে মই আজিকালিহে নতুনকে দিয়া কৰিছো আগতে ইমান নিদিও তোমাৰ এইবোৰ শুটিংতো বহুত কষ্ট হয় বা বহুত দূৰতো তুমি যাব লাগে ক'বাত শুটিং কৰি থাকা কিবা এনেকুৱা মিঠা তিতা কিবা অভিজ্ঞতা আছে নে আছে বহুত অভিজ্ঞতা আছে তিতা মিঠা মানে বহুত কাহিনী ডেঞ্জাৰো আছে মানে সব লাইন মানুহে ভাবে যে ভিডিঅ'হে বনাই একো কষ্ট নাই এনেকে ভাবে কিন্তু ভিডিঅ' এটা বনোৱাৰ আঁৰত বহুত কষ্ট থাকে তো আৰু যেহেতু মই নিজে মানে কাহিনী ভাবো নিজে এডিটিং কৰো নিজে গোটেইখিনি কৰো কষ্ট বহুতখিনি হয় এতিয়া তুমি শেখৰ খাইতিৰো ৰোল কৰা শেখৰ খাইতি মাকৰো ৰোল কৰা তুমি মেনেজ কেনেকে কৰা হেতু অলপ কষ্ট হৈ যায় কিন্তু মেনেজ কৰিবলগীয়া হৈ যায় আৰু মানে প্ৰথমৰ পৰাই যেতিয়া মই ভিডিঅ' কৰিছো তেতিয়াৰ পৰাই মানে মই নিজে যেতিয়া 2-3টা কেৰেক্টাৰ কৰিলো সেই কেৰেক্টাৰটোত মানে বেলেগ এজন মানুহক আনি বহাই দিলে মানে মই ভাবো শুট নকৰিব তো সেইটো বস্তু মানুহে দৰ্শকেও আদৰি লৈছে তো সেইকাৰণে মই সেই বস্তুটো সেনেকৈ চলাই আহি আছো যিমান কষ্ট হ'লেও ক্লিপিংটো বেলেগকে কৰা বেলেগকে মানে মাকৰ খিনি এবাৰ ড্ৰেছ কৰিলো কৰি কিনে এবাৰ কৰিলো আকৌ মানে জীয়েকৰ খিনি এবাৰ সেনেকে কৰো আৰু বাকি মিলাই দিও সবে সাপোর্ট কৰে সাপোর্ট কৰে মা দাদাৰ ফুল অন সাপোর্ট আছে মাউটো মাজে মাজে তোমাৰ ভিডিঅ' ওলাই আগতেতো বহুত আগতে মানে কি আছিলে মানে মা ওলাই মই ওলাও অকল সেনেকে আছিলে মায়ে বহুত হেল্প কৰিছে আৰু দাদাই মানে প্ৰত্যেকটো মুহূৰ্ততে থাকেই মোৰ লগত এনে একদম প্ৰথমৰ পৰা একদম এতিয়ালৈকে দাদা মানে আছে আৰু যে আজিও দাদাকো দেখাও হিউ লাইভ ভিডিঅ'ত আৰু এতিয়া অহাকালিও আমাৰ শুটিং আছে শিৱৰাত্ৰি স্পেশাল শুটিং দাদাই মানে বস্তু আনিব গৈছে শিৱৰ ড্ৰেছ আনিব গৈছে মানে বহুত হেল্প কৰে মোক বহুত সাপোর্ট কৰে আৰু মানে তেওঁলোকৰ কাৰণে তুমি মানে মোটিভেশনটো খুব পোৱা বহুত আৰু আমি কিবা এটা কাম কৰিলে ঘৰৰ মানুহৰ যদি সেই সাপোর্টটো আমি নাপাও কিন্তু আমি কৰবাত চাগে অলপ হলো দুৰ্বল হৈ পৰো কিন্তু মই মানে এইটো ক্ষেত্ৰত আজি ইমানখিনি আগুৱাব পাৰিছো নিশ্চিন্তভাৱে একমাত্ৰ ঘৰৰ মানুহৰ কাৰণে এইটো সঁচা কথা মানে নিজৰ ফ্যামিলি যেটো সাপোর্ট হয় সেই সাপোর্টটো আনে তোমাক যিমানে সাপোর্ট নকৰক কিন্তু নিজৰ ঘৰৰ মানুহৰ নিচিনা সাপোর্টটো নহয় এতিয়া বেলেগ মানুহৰ সাপোর্টটো মানে কিবা এটা স্বাৰ্থতহে কৰে যে এৰ পৰা মই এই বস্তুটো পাম সেই কাৰণেহে ধৰক এটা স্বাৰ্থত এটা লেভেলত মৰম কৰিব বা সাপোর্ট কৰা দেখুৱাব কিন্তু ঘৰৰ মানুহে একো স্বাৰ্থ নোহোৱাকে সদায় সাপোর্ট কৰিব এতিয়া তোমাৰ ঘৰত দাদা আৰু মাহে আছে ন আৰু দেউতাও আছে দেউতা দেখা নাই কিন্তু আজিলৈ দেউতাই মানে চাকৰি কৰে আৰু দেউতাই মানে এইবিলাক এক্টিং সেক্টিং মান উলাব বা হেৰি নকৰে আৰু সেইকাৰণে মই দেখা নাই আজিলৈ ভিডিঅ'ত মানে মাকে দেখিছো তোমাৰ দাদাক দেখিছো বাকি বিয়া বাৰৰ কথা কিবা ভাবিছা নে নাই এতিয়াতো ভাবা নাই কাৰণ এতিয়া মানে হে আৰু নিজক আৰু আগুৱাই লৈ যাব লাগে আৰু এইবিলাক প্ৰেম চেমত পৰিলে মানুহ মানে জীৱন ধ্বংসহে হয় মানুহ আগুৱাব নোৱাৰে পিছুৱাবহে লাগিব গতিকে মই সেই বিষয়ে এতিয়া ভাবা নাই এনেটো কোনো নাই বাৰু এতিয়া নাই সেইবিলাক একো নাই একদম মানে বঢ়িয়া এটা জীৱন মানে সদায় নিজে আগুৱাই যাব লাগে সেইখিনি আৰু ছোৱালী মানুহৰ কথা নিজৰ careerটো খুব ইম্পৰ্টেন্ট মানে এনেও যিমানে এটা কথাও হয় যে ছোৱালী মানুহ জীৱনে স্বাৱলম্বী নহয় ঘাত প্ৰতিঘাত বহুত থাকে গতিকে সেইখিনি ফেচ কৰিবৰ কাৰণে নিজকে বহুত ষ্ট্ৰং কৰিব লাগিব ষ্ট্ৰং হৈ লোৱা তাৰ পিছত বিয়া বাৰুতো হৈয়ে থাকিব বাকি মানে এতিয়া যুগত এইটো হৈছে পইচা থাকিলে সব মানিটো মানে মানুহে ক'ব পাৰে যে প্ৰেম মানে ভাল পোৱা আগত একো নাহে মোৰ মতেতো মানিৰ পাৱাৰটো সবচে বেছি পইচা থাকিলে প্ৰেম ভাল পোৱা ৰিলেশন সব থাকিব আৰু এটো সঁচা কথা আজিৰ যুগত মানে সঁচা অৰ্থত ভাল পোৱাটো নাই বুলিয়ে ক'ব লাগিব নাই একদম নাই মানে পইচাই মেইন আৰু পইচা মেইন পইচা আগত তাৰ পিছতহে ভাল পোৱা যি ৰিলেশন যিমানে মানে প্ৰেম নহওক যিমানে প্ৰেম বিবাহ নহওক পিছত পইচা নহলে ঘৰত কাজিয়া পেচাল অশান্তি হাল্লা হ'বই আৰু আজিকালি ল'ৰা ছোৱালী বিলাকো মেক্সিমাম এনেকুৱা আছে মানে ভাল পালে ল'ৰা ছোৱালীটোৱেও আকৌ ল'ৰা পইচাটোকে চাই আকৌ ল'ৰাটোও ছোৱালীটো কিমান মানে ৰিচ ফেমিলি হয় কি হয় সেইটো পুৰা চাই লয় গতিকে মানে সংসাৰৰ মানে মোহমায়াত বান্ধ খোৱাৰ আগতে পইচাটো মেইন সেইটো পইচাটো ঘটি ল'ব লাগে তাৰ পিছত সব ভালে থাকিব বাকি তোমাৰ পৰিকল্পনা কি তুমিতো বহুত মানে গানৰ শুটিংও কৰিছা চাগে বহুত মই কৰিছো মাজে মাজে মানে তোমাৰ
এনে আৰু কি পৰিকল্পনা আছে তোমাৰ? পৰিকল্পনা মোৰ মানে আছে ভাল ভাল কাহিনী লৈ কিনে ভাল ভাল ষ্টৰি লৈ মই মানে ভাল ভাল শৰ্ট ফিল্ম বনাম সেনেকুৱা কিছুমান পৰিকল্পনা আছে বাকী আৰু নিজৰো অভিনয় আৰু মানে আৰু অলপ ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম মানে আৰু বহুত শিকিব আছে বহুত শিকিম আৰু মানে যদি তুমি কোনোবা চিনেমা চান্স পোৱা এতিয়া অসমীয়াটো বহুত এনেকুৱা নতুন নতুন প্ৰতিভা ওলাই আছে সবকে চান্স দি আছে এটাতো নিশ্চয় কৰিবা ন সিনেমা পালে কৰিম কিন্তু মই সিৰিয়েল নকৰো সেইটো সবতে কৈছো মাজতে এখন সিৰিয়েল কৰিছিলা এখন নহয় মই দুখনো সিৰিয়েল কৰিছো বুলবুল দাহঁতৰ লগতো মই কাম কৰিছো তেওঁলোকৰ লগত ভাল এক্সপেৰিয়েন্স বহুত ভাল লাগিল তেওঁলোকৰ লগত কৰি বাকি ইয়াতেও মই কৰিছিলো বিন্দাস কলনী বুলি এখন কৰিছিলো আমাৰ গুৱাহাটীতে শুটিং হৈছিলে তো হেনেকে কিবা কিবি প্ৰবলেমৰ কাৰণে এতিয়া মানে ওভাৰঅল যিখিনি কথা বুজিলো মানে মোৰ সিৰিয়েল ভাল নালাগে সিৰিয়েলত মানে একদম কামোৰ লাগে সিৰিয়েল মই নকৰো কিন্তু চিনেমা পালে নিশ্চয় কৰিম এতিয়া তুমি মানে কি ধৰা এতিয়া তেনেকে তোমাৰ শেখৰ খাইটিয়ে তোমাৰ মেইন হেই তাৰ বাহিৰে কিবা মানে এনেকুৱা পৰিকল্পনা কিবা কৰিছা নে যে মানে আকৌ কিবা এটা নতুনত্ব কিবা দিব বিচাৰা নেকি নতুনত্ব দিব মই ট্ৰাই কৰো মাজে মাজে বেলেগ একদম প্ৰথমতে কিন্তু মোৰ শাহুবাৰীৰ ভিডিঅ' বহুত চলিছিলে এতিয়া মানে শেখৰ খাইটিটো এনেকুৱা এটা লেভেলত গুচি গৈছে মানে যিখিনি মোৰ একদম অৰিজিনেল মানে দৰ্শক আছে ভিউৱাৰ্ছ আছে সেইখিনিয়ে মানে অকল শেখৰ খাইটিকে বেছি ভাল পায় গতিকে মই যদি এতিয়া বেলেগ এটা কিবা দি দিও ফটককে সেইটো বস্তু আদৰি নলয় এতিয়া মই কিছুমান ধৰক অলপ দুখৰ ট্ৰেজেডি হেনেকুৱা টাইপো মই কৰি চাইছো কিন্তু সেই বস্তুখিনি অকল ডাঙৰ মানুহে চাই কিন্তু এতিয়া মই ডাঙৰ খিনিকে লৈ কিনে অকল ভিডিঅ'টো বনালে নহব যিহেতু মোৰ সৰু ল'ৰা ছোৱালী বা অলপ ডাঙৰ সৰু হেনেকুৱা গোটেইখিনি ভিউৱাৰ্ছ আছে গতিকে মই সেই বস্তুখিনি যাতে সকলোৱে চাব পাৰে হেনেকুৱা টাইপৰ বনাই গৈ আছো কিন্তু ভৱিষ্যতে ভাল শৰ্ট ফিল্ম মানে বনাম আৰু হেনেকুৱা মানে কিছুমান আছে আৰু পৰিকল্পনা এতিয়াতো 8 মাৰ্চ আহি আছে আন্তৰ্জাতিক নাৰী দিৱস গতিকে তুমি কিমান দূৰ ভাবা যে এজনী নাৰী আমাৰ অধিকাৰৰ কথা কয় আমি বহুত স্বাৱলম্বীও হৈছো আমি আজিকালি নিজৰ ইচ্ছামতে আমি যি ইচ্ছা পিন্ধিব পাৰো সব কৰিব পাৰো কিন্তু তথাপিও তুমি ভাবানে যে যিখিনি আমি পাব লাগে সেইখিনি পাইছো যিমানখিনি সেফ হ'ব লাগে হৈছো বা আমাৰ অধিকাৰখিনি যিখিনি আমাক দিয়া বুলি কৈছে আমি সঁচাকে সেইখিনি ইউটিলাইজ কৰিব পাৰিছোনে সেইখিনি মোৰ মতে মানে পাইছো পোৱাও নাই এনেকুৱা হৈছে যিমান মানে যি নকক কিয় যে ছোৱালী সদায় আগুৱাই যাব লাগে কিন্তু ছোৱালী বুলি ক'লে সদায় এই ছোৱালী হয় তাই নোৱাৰিব মানুহৰ এই ভয়টো এই সংজ্ঞাটো মানে কেতিয়াও যোৱা নাই তাই ছোৱালী হয় তাই নোৱাৰিব এতিয়া মোৰ ক্ষেত্ৰতে কওঁ মই বেলেগৰ কথা ক'ব নাযাও যেতিয়া মানুহে ভাবে তাই এটা চেনেল আছে মই অকল অভিনয় কৰা বুলিহে ভাবে কিন্তু মই যে মোৰ নিজৰ টিম মই নিজে চলাই আছো নিজে মই কাহিনী লিখো বা নিজে এডিটিং কৰো সেই গোটেইখিনি যে পৰিকল্পনা মই সব নিজে কৰো সেই মানুহে মানে নাভাবে যে ছোৱালী এজনীয়ে কৰিব পাৰে বুলি কিন্তু পাৰে ছোৱালীও ভাল চেনেল চলাব পাৰে ভাল কাম কৰিব পাৰে আৰু কিছুমান মানে এনেকুৱা আছে মই যাৰ লগত ধৰক কিছুমান কন্টেন্ট বনাও তো মোৰ কন্টেন্ট হয় যোনটো ল'ৰা মোৰ লগত থাকে তো মানুহে বহুতে ভাবে সেই কন্টেন্টটো ল'ৰাটোৰ হয় মানে ছোৱালীজনীয়ে যে কৰিব পাৰে সেইটো মোৰ চেনেলতে আপলোড দিও কিন্তু তথাপিও সেই ভিডিঅ'টো সেই লগত থকা জনৰ বুলিহে ভাবে মানে ছোৱালীয়ে যে কৰিব পাৰে সেইটো কথা নাভাবে আৰু আজিকালি চোৱা জাস্ট আমি বহুত মেক্সিমাম যে তুমি কাম কৰিব ওলাইছা মই কাম কৰো বা আমাৰ নিচিনা বহুত এনেকুৱা মানে মহিলা আছে যোনে অফিচতো কাম কৰে ঘৰো চম্ভালে সব কৰে কিন্তু ক'বাত নহয় ক'বাত কোনোবা এটা জাগাত মানে মেন্টেলি বহুত ডিস্টার্ব ফিল কৰে লাগে প্ৰেমৰ ক্ষেত্ৰত হওক বিবাহিক জীৱনৰ ক্ষেত্ৰত হওক চাকৰিত গলেও বিভিন্ন ধৰণৰ দৃষ্টিভংগীৰে চোৱা যায় বা ঘৰ এখনত বিয়া হৈ গলেও শাহু শহুৰ বহুত এনেকুৱা স্যাক্ৰিফাইসও কৰিব লাগে আৰু আপ ডাউনৰ মাজত চলিব লাগে বা প্ৰেম কৰিলেও যিটো অন্তৰেৰে তুমি প্ৰেম কৰিবা সেইটো উচিত মূল্য পাবও পাৰে নাপাবও পাৰে প্ৰতিটো সিচুৱেশনত এজনী মহিলাই বহুত সাফাৰ কৰিব লাগে বহুত টেনশন ফিল কৰিব লাগে বহুতখিনি আপ এণ্ড ডাউনত নিজকে মানে পুৰা বহাই ল'ব লাগে তুমি তাৰ বিষয়ে কি ভাবা যে মানে নাৰী দিৱস পালন যেনেকে কৰা হয় বা আমাক যিটো অধিকাৰ দিয়া বুলি কয় আমি যিমানখিনি মানে কষ্ট ভুগিছো বা আমি এটা ফ্যামিলিত বিয়া হোৱাৰ পিছত এজনী নাৰীৰ লগত যিমানখিনি হয় সেইখিনি উচিত হয় নে সেইখিনিতো উচিত নহয় আৰু মই ভাবো যেনেকে সকলোতে কয় যে আমি নাৰীক সন্মান কৰিব লাগে বা বহুতে এনেকে ওপৰে ওপৰে সন্মানো কৰে কিন্তু তলে তলে তেওঁলোকে আকৌ সেই নাৰীৰ বিষয়ে মানে বাছৰটো শাৰীত লিখাই থাকে মহিলাৰ সিট মহিলাক সন্মান কৰিব লাগে কিন্তু হেবিলাক একচুয়ালি নহয় তলে তলে এটা বেলেগে ৰূপ থাকে সবৰে গতিকে মানুহে মনৰ পৰা শুদ্ধ হ'ব লাগিব মনৰ পৰা সন্মান কৰিব লাগিব নাৰীক তেতিয়াহে
আৰু এটা তোমাক জাস্ট এটা কোৱেশ্চন কৰিম যে তুমি কি ভাবা যে মহিলা মানুহ যেনেকে এতিয়া আমি স্বাৱলম্বী হৈছো অকল স্বাৱলম্বী হোৱাটোৱে এজনী মানে মহিলাৰ কাৰণে মেইন নে নিজকে ইমান মেণ্টেলি প্ৰিপেয়াৰ কৰিব লাগিব বা ইমানখিনি নিজৰ এটা শক্তি থাকিব লাগিব যে আমি বিয়া হয় যদি বেলেগৰ ঘৰতো যাওঁ বা আমি কাৰোবাক ভালো পাওঁ বা কিবা অফিচতো যাওঁ আমি এনেকুৱা মেণ্টেলি নিজকে প্ৰিপেয়াৰ কৰিব লাগে যে আমি যিকোনো চিটুৱেশ্যনক নিজকে হেণ্ডেল কৰিব পাৰোঁ তো নাৰীৰ মোৰ মতেতো বহুতখিনি শক্তি আছে আৰু নাৰীৰ বহুত ৰূপো আছে প্ৰথমতেতো নাৰীৰ প্ৰেমৰ বা ভাল এটা ৰূপ দেখা পায় লাষ্টত কিন্তু মানুহেটো এক্সপেক্ট নকৰে যে নাৰীৰ তাতে মানে বহুতটা ৰূপ আছে তেওঁলোকে জানে যদিও নজনাৰ ভাও ধৰে গতিকে নাৰীৰ তাত বহুত ৰূপ আছে আৰু নাৰী বহুত ষ্ট্ৰং হয় আৰু নাৰীয়ে যিকোনো পৰিস্থিতি মানে হলেও হেণ্ডেল কৰিব পাৰে মই ভাবো গতিকে আমাৰ নাৰী মানে শক্তি একদম জিন্দাবাদ আৰু কি কবা তোমাৰ নিচিনা যিবিলাক টিনেজাৰ আছে তোমাৰ নিচিনা যিবিলাকে এতিয়া কাম কৰি আজিকালি সব ছোৱালীয়ে আগভাগ লয় হয় নে নহয় আজিকালিতো বহুত প্লেটফৰ্ম ওলাই গ'ল বহুত মানে বেছিভাগ ছচিয়েল মিডিয়াটো খুব সবে ট্ৰেণ্ডত আছে এতিয়া ছোৱালী মানে বিশেষকে ট্ৰেণ্ডত আছে তুমি কি তাহাঁতক কি বুজা মানে ক'ব খুজিবা যে নিজকে কেনেকে মেণ্টেলি প্ৰিপেয়াৰ কৰিব লাগে বা এইটো ফিল্ডতে হওক বা জীৱনৰ ফিল্ডতে হওক কেনেকে নিজকে মেণ্টেলি প্ৰিপেয়াৰ কৰিব লাগে যাতে তোমাৰ নিচিনা ষ্ট্ৰংলি মানে সমাজত মূৰ উঠাই বিন্দাস বিনা ভয় বিনা টেনচনত মানে নিজৰ কাম কৰি যাব পাৰে মই তেওঁলোকক মানে বেছিটো ক'ব নোৱাৰো কাৰণ তেওঁলোকে মোতকে বহুত বেছি জানা হয় মই ইমান একো নাজানো তথাপিও মানে এটাই ক'ব খুজিম যে আমি ছোৱালীবিলাকে মানে কি আৰু সেইটোৱে ক'ব বিচাৰিছো মানে ঘৰৰ মানুহৰ কথা নিজৰ ফেমিলিৰ কথা আনৰ আগত কেতিয়াও ক'ব নালাগে আৰু সদায় ফেমিলিৰ ছাপোৰ্টটো একদম প্ৰথমতে হয় ফেমিলিৰ ছাপোৰ্ট আমাক লাগিবই পৰিয়ালে আমাক ছাপোৰ্ট কৰিলেহে সেই সাহসটো দিলেহে আমি সদায় বাহিৰত আগুৱাই যাব পাৰিম গতিকে আমি ঘৰৰ মানুহৰ কথা কেতিয়াও বাহিৰত ক'ব নালাগে আৰু আমি মানে চকু মুজি কিনে কাকো বিশ্বাস কৰিব নালাগে চকু খুলি কিনে বিশ্বাস কৰিব লাগে বিশ্বাস কৰিব লাগে মানুহক নকৰিবা বুলিও নকওঁ কাৰণ বিশ্বাস দিলেহে বিশ্বাস পাবা গতিকে বিশ্বাস কৰা কিন্তু চকু খুলি বিশ্বাস কৰিব লাগে সেইটোৱে এতিয়া সব পাতিলো এতিয়া বিয়া বাৰুৰ কথা এটাই সুধিম যে কিবা টাৰ্গেট আছে নে কিমান চনত বিয়া পাতিবা হেনেকুৱা টাৰ্গেট নাই কাৰণ বিয়া বাৰুৰ কথাটো হেনেকে কোনো ক'বও নোৱাৰে গতিকে টাৰ্গেট নাই এতিয়া খালি কাম কৰি যাম আৰু বাকি মানে কি হৈ যায় নাজানো আৰু এটোটো ভগৱানৰ কথা কোনদিনা কাৰ লগত জোৰা দি খায় ন তাকে বহুত ভাল লাগিলে তোমাৰ লগত আৰু আশা কৰো এনেকৈ তোমাক বহুত লগ পাই থাকিম আৰু সঁচাকে মনৰ কথা খুলি ক'ব পৰা কোনোবা লাগে যাৰ লগত আমি যেটো এনি টাইম শুটিংত ব্যস্ত হৈ থাকা আমি শুটিংৰে কথা পাতো বা শুটিংৰ ডিসকাছে কৰো ঘৰত গলে অকল ঘৰৰে ডিসকাছ কৰো কিন্তু শুটিং আৰু ঘৰৰ মাজতো জীৱন এটা শৈলী থাকে মানুহৰ আৰু সেই কথাটো পাতিবলৈ বহুত মন যায় আৰু সেই কাৰণে তোমাক আজি আমাৰ মঞ্চত মাতি পঠিয়াইছো যাতে আমি তোমাৰো মনৰ কিছুমান কথা দৰ্শকক আমি বেলেগ ভাবে দেখুৱাব পাৰো গতিকে আশা কৰো তুমি চাগে আহি বহুত ভাল পাইছা বহুত ভাল লাগিছে আৰু বাৰ লগত কথা পাতি মানে বায়ে কথাবিলাক একদম খুলাকে মানে সুধিছে মই হেনেকে কৈ আছো মানে এতিয়া পডকাষ্ট কৰাৰ দৰে লাগাই নাই মানে আমাৰ আচলতে আমাৰ অনুষ্ঠানটোৱে তেনেকুৱা অনুভৱৰ নাম কিন্তু তোমাৰ জীৱন অভিজ্ঞতা কেনেকুৱা তুমি জীৱনৰ পৰা কি শিকিছা বা তুমি কাক মোটিভেট মানে তোমাক চাই আৰু 10 জন মোটিভেট হওক তোমাৰ নিচিনা আৰু 10 জনীয়ে ভাবক যে মইওতো ছায়াৰ নিচিনা হ'ব পাৰো সেই বস্তুটোৱে আমি মানে দৰ্শকক দেখুৱাব বিচাৰো আৰু সেই কাৰণে আমাৰ অনুষ্ঠানটোৰ নামেই হৈছে অনুভৱৰ ৰামধেনু গতিকে লাষ্ট মোমেন্টত তোমাৰ শেখৰ খাইতিৰে হওক মানে এটা সৰু এটা তোমাৰ অভিনয় আমি দৰ্শকক দেখুৱাব বিচাৰিম যেটো মানে খুব মানুহে চাই ভাল পায় মোৰ শেখৰ খাইতিয়ে যেতিয়া মাকক মাতে হেতু বস্তু মানে সবে বহুত ভাল পায় আৰু মানে কৰবাত গলেও মানে মোক হেনেকে মানে মোক নিজকে হেনেকে মানে কৈ কিনে শুনাই তেওঁলোকে গতিকে মই তেনেকে কৈ দিছো মাদাৰ মনৰ ভক লাগছি কিবা খোৱা বস্তু লৈ নাহা কিয় মাদাৰ আৰু যদি মায়ে ৰিপ্লাই দিয়ে কেনেকে দিব মাকে হেই হুপনা খাইতি কি হৈছে তোৰ হা কি হৈছে তোৰ দিন নাই ৰাতি নাই কেৱল মাদাৰ কৰি থাকে চলো ঘুৰি যাব কিতাপ নালা কিয় তই ইটা বা কেৱল খাও বহুত ভাল লাগিলে আৰু আশা কৰো আমাৰ দৰ্শকৰো চাগে বহুতে ভাল লাগিল যেটো তোমাক ভিডিওটো সবে চাই আৰু আশা কৰো সবে তোমাক হেনেকে সাপোৰ্ট কৰক মৰম কৰক যিমানখিনি কৰি আছে তাতকৈ বেছি কৰক আৰু যেহেতু তুমি আমাৰ অনুষ্ঠানত আহিছা বহুতখিনি সময় আমাক দিছা তাৰ বাবে বহুত বহুত ধন্যবাদ এই সৰু চাই তোমাক এটা আমি সম্বোধন জনাম যাতে মানে তুমি আমাক মনত ৰাখা আৰু জীৱনত তুমি বহুখিনি আগুৱাই যাব পাৰা সেই কামনা কৰিম
গতিকে ভাল লাগিছে, তোমাক লগ পাই ভাল লাগিছে। বহুত ভাল লাগিছে মোৰ। তোমাক বহুত মৰম কৰে, বহুত ভাল পায়। আৰু এটা সৰু চাই আমাৰ ফালৰ পৰা এটা উপহাৰ, যেতিয়া তুমি গৰম গৰম চাহ কফি খাবা আপোনালৈ মনত পৰি যাব, মনত কৰিবা আৰু অনুষ্ঠানটো অনুভৱৰ ৰামধেনুক তুমি মনত পেলাবা, তাৰ সেই কামনা কৰিলো। আৰু চাই থাকিব আপোনালোকেও অনুভৱৰ ৰামধেনু বাই বহুত ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকিব, আপোনালোকক চাই থাকিব আপোনালোকেও।